ইয়াতে ইতিমধ্যে এইবিলাক তৈয়াৰ কৰি থোৱা হৈছে বিভিন্ন ঠাইৰ অৰ্ডাৰৰ কাৰণে এইবিলাক থোৱা হৈছে কৰ ষ্টিক এইবিলাক এডালত 10 ফুট দৈৰ্ঘ্য থাকে আৰু এইবিলাক PVC পাইপ 20 ফুট থাকে এই 20 ফুটৰ ঠিক সমাজত কাটি 10 ফুট কৰা হয় আৰু এটো এনেকে ব্যৱহাৰ কৰা হৈছে ইয়াতে প্ৰথমতে অকমান ব্ল্যাঙ্ক ৰাখি তাৰ পিছত বাকি 8.5 ফুট ঠাইটো কৰটো মেৰাই দিয়া হৈছে এখেতসকল আমাৰ সন্মুখত যিসকল আছে এওঁলোক এখেতসকল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে পান খেতিৰ প্ৰশিক্ষণ লবৰ কাৰণে তেখেত আহিছে গাৰো হিলছৰ পৰা তেখেত ৰাজেশ হাজং আৰু আপুনি কৃষ্ণাই পৰা আহিছে আৰু আছে দূৰ বহুতখিনি দূৰৰ আছে তেখেত তেজপুৰৰ পৰা আহিছে যি নহওক আমাৰ ইয়াতে 15 গৰাকী প্ৰশিক্ষাৰ্থী আছে আৰু এওঁলোকে ৰঙিয়াৰ পৰা আহিছে নগাঁৱৰ পৰা আহিছে আপুনি তেজপুৰৰ পৰা আহিছে ছয়গাঁও ঠিক আছে বকৰ পৰা গতিকে আমাৰ তেখেত ক'ৰ পৰা আহিছে খৈৰাবাৰীৰ পৰা আহিছে বিভিন্ন ঠাইৰ বিভিন্নজন আহিছে তেওঁলোকৰ এটাই আশা যে পান খেতি জীৱিকা হিচাপে ল'ব যেটো উন্নত পদ্ধতি যেটো ফ্লৰিকা নাৰ্সাৰীয়ে প্ৰৱৰ্তন কৰা যেটো উন্নত পদ্ধতি এই পদ্ধতিত পান খেতি কৰি লাভৱান হ'ব পাৰি বুলি ইতিমধ্যে প্ৰমাণিত হৈছে গতিকে তেওঁলোকে এই খেতিটো কৰিব লৈছে আৰু এদিন মাত্ৰ প্ৰশিক্ষণ লোৱাৰ পিছতে তেওঁলোকে আৰম্ভ কৰিব পাৰিব তেওঁলোকৰ পান খেতিটো এনেকে তাৰমানে আপুনি 20 দিন থক শিপা আহি যাব এটা শিপা অহা কিছুমান পুলি আছে আমাৰ সেইবিলাক দেখুৱাই দিম এটা পটকচোন আপোনালোকে এনেকে এই পেনটো ল'ব ধুনীয়াকৈ কৰক